মঞ্চখন দিয়াৰ বাবে গতিকে প্ৰথমে আজাদ ক্লাবৰ সমূহ মেম্বাৰছলৈ এটা হাত চাপৰি বিচাৰিছোঁ আপোনালোক আটাইৰে পৰা আৰু আজাদ ক্লাব এনেদৰে প্ৰত্যেক বছৰে তেওঁলোকে ধুনীয়াকৈ অনুষ্ঠান আয়োজন কৰি যাওক তেওঁলোকৰ যিবিলাক কৰিবলগীয়া কাম আছে সেই তেওঁলোকৰ যিসমূহ কৰিবলগীয়া কাম আছে তেওঁলোকে কৰি যাওক সমাজৰ বাবে কাম কৰক আৰু ইমান ধুনীয়াকৈ খেলৰ অনুষ্ঠান পাতিছে আমাৰ অঞ্চলত আৰু আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ বাবে এটা হাত চাপৰি দিয়কচোন মৰি মুছলমান গাঁৱৰে একতা সদায় থাকক তাৰে কামনা কৰিছোঁ আৰু সকলোৱে জানি জুবিন দা আমাৰ মাজৰ পৰা হেৰাই গৈছে কিন্তু তেখেতক আমি জীয়াই
উমন গাঁৱৰ ল'ৰাসকলে ইমানটা যুঁজ দেখা নাই